Hello everyone, welcome back to my channel. মই দীপাইন্তে আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে। যদি আপোনালোকে মোৰ চেনেলটো নতুন সদস্য তেন্তে হেল্ল' আই এম দীপাইন্তে বৰদলৈ। Make sure you subscribe my channel and যদি আপোনালোকে already subscribe কৰিছে তেন্তে thank you so much. মই এটা ৰেচিপি হৈতে আপোনালোকৰ আগলৈ পুনৰবাৰ আহিছো। ৰেচিপিটো বহুত সিম্পল হয়। আজি মই ৰান্ধিম ছাগলী মাংস। বহুত সিম্পলকৈ ৰান্ধিম ভাবিলো আপোনালোকৰ আগতো মই শেয়াৰ কৰো। বহুতে বেলেগ ধৰণে নিজে মানে বেলেগ ধৰণে বনায় কিন্তু মই ভাবিলো মই বহুত সিম্পলকৈ বনাম ভাবিলো আপোনালোকৰ আগত শেয়াৰ কৰো। তেন্তে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব আৰু আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি ভাল পালে তেন্তে মোক কমেন্টত ক'ব। বেছি কথা নাপাতি এতিয়া পাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰো। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। লেটস গেট ষ্টাৰ্টেড। আজি মই বনাম ছাগলী মাংস। তেন্তে আহকচোন চাও মই কেনে ধৰণে ছাগলী মাংস বনাও। এতিয়া মই কেৰাহীখন গৰম কৰি তাত মিঠাতেল দি লৈছো আৰু মিঠাতেলখিনি গৰম হওঁতে মই প্ৰথমতে পাঁচফোৰণখিনি দি ল'ম আৰু এইখিনি ফুটি উঠাত মই গোটা মছলা দালচেনি লং ইলাচি আৰু দুখিলা তেজপাত দি মই ভালকৈ লৰাই ল'ম আৰু লগতে মই দিছো গোটা জিৰা। এতিয়া মই দিছো ডাঙৰকৈ কাটি থোৱা 3টা পিয়াজ আৰু এই পিয়াজখিনি মই ভালকৈ লৰাই ল'ম। যেহেতু পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে আমি ভালকৈ ভাজি ল'ব লাগিব তেন্তে এইখিনি ভাজি লোৱা হওক। এতিয়া মই দিছো 2 চামুচ জোখৰ আদা নহৰু আৰু জলকীয়া পেষ্ট আৰু এইখিনি মই ভালকৈ লৰাই লৈছো। যেহেতু ভাল গোল্ডেন ব্ৰাউন হোৱালৈকে লৰাই ল'ব কিয়নো যিখিনি আমি কেঁচা আদা আৰু নহৰু লৈছো সেইখিনি যাতে কেঁচা গোন্ধটো এৰি দিয়ে আৰু আমি ঢাকনিৰে ঢাকি 2 মিনিটৰ কাৰণে ঢাকি দিম আৰু এবাৰ লৰাই চাম। গোল্ডেন ব্ৰাউন হোৱালৈকে ভালদৰে ভাজি ল'ম। আদা নহৰু পিয়াজখিনি তেতিয়ালৈকে ভাজি লৈছো যেতিয়ালৈকে এইখিনিয়ে কেঁচা গোন্ধটো এৰি নিদিয়ে আৰু চক এইখিনিয়ে লাহে লাহে গোল্ডেন ব্ৰাউন হ'ব লৈছে। ভালকৈ আমি ইয়াত ভাজি ল'ম। দেখা পাইছে এতিয়া অলপ গোল্ডেন ব্ৰাউন হৈছে। পিয়াজখিনিও ভালকৈ মিহলি হৈ লৈছে। মই লৈছো ছাগলী মাংস আৰু এই ছাগলী মাংসখিনি মই হালধি নিমখ আৰু মিঠাতেল দি ভালকৈ সানি মই আধা ঘণ্টা আগতে মেৰিনেট কৰি থৈছিলো আৰু এতিয়া মই এই মেৰিনেট কৰি থোৱা মাংসখিনি ভালকৈ দি এবাৰ লৰাই ল'ম। দেখা পাইছে মই ভালদৰে লৰাই লৈছো। এনেদৰে অলপ দেৰি ভাজি ল'ব লাগিব। আৰু এতিয়া মই জিৰা গুৰি 1 চামুচ আৰু ধনিয়া গুৰি 1 চামুচ দি লৈছো আৰু দিছো ৰেড চিলি পাউডাৰ। এতিয়া মই ইয়াত কাশ্মীৰ ৰেড চিলি ইউজ কৰিছো আৰু এইখিনি মই ভালকৈ এবাৰ লৰাই ল'ম। ভালকৈ মিক্স কৰি লৈছো। এতিয়া মই ইয়াত মিট মছলা 1 চামুচ দিছো আৰু গৰম মছলা 1 চামুচ দিছো আৰু এইখিনি মই ভালকৈ এবাৰ লৰাই ল'ম। এবাৰ ভালকৈ লৰাই লৈছো ভালকৈ মিক্স কৰি লৈছো। এতিয়া মই জালুকৰ গুৰি 1 টিস্পুন দিছো আৰু এইখিনি মই ভালকৈ এবাৰ লৰাই ঢাকনেৰে ঢাকি থম আৰু গেছটো মই মিডিয়ামত ৰাখিছো। গেছটো মিডিয়াম ফ্লেমত ৰাখি মই প্ৰথমতে মাংসখিনি 10 মিনিট মান ফ্ৰাই কৰি লৈছো। এনেদৰে ভাজি লৈছো তেতিয়া মাংসখিনি খাবলৈ বেছি টেষ্টি হয়। আপোনালোকে ভালকৈ অলপ চাই ল'ব। যিহেতু মছলা দি আছিলে কেৰাহীখন জ্বলি যাব পাৰে। মই অকণমান গৰম পানী দি দিছো আৰু এবাৰ লৰাই দিছো ভালকৈ। এতিয়া মই 4টা আলু দুফাল কৰি মই দি দিছো আৰু এবাৰ ভালকৈ মিক্স কৰি লৈছো। এতিয়ালৈকে মই পানী ইউজ কৰা নাই কাৰণ এতিয়াই পানী দিলে মাংসখিনি ইমান খাবলৈ ভাল নহয়। সেইকাৰণে মই অলপ দেৰি ভাজি লৈছো আৰু এতিয়া মই গৰম পানী দি দিছো। আপোনালোকে যিমান দৰকাৰ সিমান দি ল'ব কাৰণ মাংসখিনি সিজিব লাগিব। এতিয়া মই ঢাকনখন ঢাকি দিছো। যেহেতু গেছটো মিডিয়াম ফ্লেমত ৰাখিছো দেখা পাইছে ভালকৈ উতল আহিছে আৰু এতিয়া মই এটা ডাঙৰ সাইজৰ বিলাহী কাটি দিছো। এইটো আপোনালোকে আগতো দিব পাৰে। মই থাকি গৈছিলে সেইকাৰণে মই এতিয়া দি দিছো আৰু এবাৰ ভালকৈ লৰাই লৈছো। এতিয়া মই আকৌ এবাৰ পানী দি দিলোঁ। মই পানী দিয়াটো দেখাব থাকি গ'ল। মই গৰম পানী দি দিছোঁ। ভালকৈ উতল হ'লে আপোনালোকে ঢাকি ৰাখিব পাৰে। এইটো খুব বেছি 25 মিনিট বা 30 মিনিট
আপোনালোকৰ সিজিব লাগিব আৰু যেতিয়া আপোনালোকে গম পাব এটা আলু ফালি চাব যদি আলুটো সিজি যায় তেতিয়া আপোনালোকে গম পাব যে মাংসখিনি সিজিলে আৰু শেষত আপোনালোকে এচামুচ ঘিউ দি দিব আৰু এবাৰ লৰাই দিব এনেকৈ এবাৰ ঘিউ দিলে বহুত টেষ্টি হয় খাবলৈ আমাৰ মাংসখিনি অলৰেডি হৈ গৈছে এতিয়া মই ফাইনেল টাচ ধনিয়াখিনি কাটি দি দিছোঁ আৰু ধনিয়া দিয়াৰ লগে লগে তাৰ টেষ্টটো বহুত বেছি ভাল হয় খায়ো বহুত বেছি ভাল লাগে ফাইনেলি ৰেডি হৈ গ'ল মই বনোৱা সিম্পল ছাগলী মাংস যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেন্তে আজিলৈ বাই বাই